हेलो एवरीवन गुड मर्निंग बहुत दिन पिछत ब्लगटी स्टार्ट कर आशा करूँ सकते मरम दी यह हल मामय तामोलर गुटी माने यार फुल फुलिब और मामय तामोल लगे दी अपने सरुते खाई कमेन्ट कर जानाबचोन मैं किन्तु सरुते खूब खाई और यहाँ घर इतना पूरा मामय तामोल लगे और दी कलि हो आसे तरह फुल फुलिब तरह लगे और ये देखिए ना ऊपर तले पूरा लगी आसे और या मैं इतना धान जलकिया केटामान ছিগি লৈছোঁ भात खाबर कारण जलकिया नाছিলে और घरे जलकिया এটা দুটা পকি থাকে যেহেতু খাবলৈ হৈ থাকে আৰু লগতে আমাৰ ইয়াৰ লিও বৰ দুষ্ট দেখিবলৈ শান্তশিষ্ট গম পায়নে মোৰ কামবোৰত এক নম্বৰ মানে একদম কৈছোঁ নহয় আনফালে ইয়াৰ বৰমাই চাফা চিকুণ কৰি আছে দোকানৰ হাৰকুটা আৰু মই মোৰ কামত লাগি আছোঁ ভাজি বনোৱাত এয়া মই বনাই আছোঁ ৰঙালাও পানীলাও এনেকৈ কিবা কিবি লেবৰা বনাই আছোঁ আৰু ৰঙালাও ছিজনৰ ৰঙালাওৱে খোৱা হয় আৰু দেই কিন্তু দোকানৰ কাৰণে বনাই আছোঁ একবাৰে সৰহকৈ আৰু এয়া খৰধৰ কৰি থাকোঁতে পৰিলে নহয় একদম মানে গৰম তেল ঘটনা ঘটিবলৈ ছেকেণ্ড নালাগে আৰু কি ক'ব গৰম তেল পৰি মোৰ হাতৰ অৱস্থা এইয়া লগতে ছালটো লগালগ এৰুৱাই দিয়াৰ কাৰণে বগা বগা হৈ গ'ল আৰু তাৰে ফলত মই ভণ্টিক কৈছোঁ মোক চুলিখিনি বান্ধি দিয়া মানে মই বান্ধিব পৰা নাই যিহেতু বান্ধি দিলে আৰু এয়া সন্ধিয়া অকণমান ওলাই আহিলোঁ এনেই আৰু খুৰাৰ লগত খুৰাহঁতৰ গাড়ীত আৰু আহি পাই আকৌ দোকান খুলিয়ে আমি আগফালে বহি আছোঁ দেই বতৰটো মানে বৰষুণো দিছে আকৌ ৰৈছে এনেকুৱা কৰি আছে আহি পাই ভিতৰত দেখিছোঁ যে গোটেই উইপুক এইটো হয় আমাৰ কেঁচা ঘৰ আগতে আমাৰ পাকঘৰ আছিল এতিয়াও পাকঘৰেই বাৰু আমি কিন্তু ইয়াত এতিয়া ভাত পানী নাখাওঁ এনেই আলহী চালহী আহিলে বনাওঁ আৰু লগতে ইয়াত গোটেই উইপুক হোৱাৰ কাৰণে মই আৰু কাপোৰ এডোখৰ জ্বলাই জাক দিছোঁ মানে আহি ঘপকৈ দৰ্জাখন খুলিছোঁ আৰু এনেকুৱা অৱস্থা দেখিলে কেনেকুৱা লাগিব আৰু কওকচোন আৰু গোটেই উইপুক এদিনো নোহোৱা মানে আজি ঘপকেনে হ'ল ন আৰু এয়া আমাৰ দুষ্ট আমি কি ক'ব চিপ খোকোৱা চিপ বুলি ক'লে পাগল তাৰ আগত আপুনি চিপ খাব নোৱাৰে য'তেই নাথাকক গোন্ধ পাই উৰি আহিব চাব দেই এই পেকেটটো এতিয়া লৈ যাব আৰু কাঢ়ি কেনে মানে কৈছোঁ নহয় গোটেইটো একেবাৰে চিপ বুলি ক'লে পাগল আৰু এয়া মই মাটিতে শুই আছিলোঁ মানে ফেনৰ হাৱা ল'বলৈ যিটো ইমান গৰম লাগিছে যদিও বৰষুণ দি আছে আৰু এইটো আহিলে মোৰ লগতে শুই আছে দেখিছেনে কম বুলি ভাবিছে কোৱা নাই জানো বৰ দুষ্ট একেবাৰে তেন্তে আজিলৈ আহিছোঁ দেই বাই গুড নাইট।